নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমতে কেৰিয়াৰ ফৰ আছাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হ'ল আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল যাতে আগন্তুক এডিআৰ ৰিলেটেড বিভিন্ন ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। আজি আমি ডিছকাছ কৰিম মেথছৰ 7 নম্বৰ চেপ্টাৰ অৰ্থাৎ প্ৰফিট এণ্ড লছ এণ্ড ডিছকাউণ্ট। তো ইয়াৰ পৰা আমি কুৱেশ্যন দেখাই পাই থাকোঁ এটা বা দুটা প্ৰত্যেক ধৰণৰে আছাম গভৰ্ণমেণ্টৰ এক্সামত। তো প্ৰফিট এণ্ড লছ বেচিকেলি কি হয়, আমাৰ দৈনন্দিন জীৱনত চলি থকা এটা জাষ্ট ঘটনাহে। তো তাৰ পৰা আমি প্ৰফিট এণ্ড লছ ওলাব লাগে। চেপ্টাৰটো বেছি হাৰ্ড নহয়, চেপ্টাৰটো ইজিয়ে হয় আমাৰ কাৰণে। তো প্ৰথমতে আমি কেইটামান টাৰ্মছ জানি লওঁ। তো প্ৰথমতে আমাৰ কি দিছে যে কষ্ট প্ৰাইচ আমি অসমীয়াত কি বুলি কওঁ, কিনা দাম। কি বুলি কওঁ, কিনা দাম বা ক্ৰয় মূল্য। তো কষ্ট প্ৰাইচ কি হ'ল, কোনো এটা বস্তু তুমি কিমান টকাত কিনিছা। ধৰা তুমি এটা বস্তু কিনিলা 100 টকাত। কিমান টকাত কিনিছা, 100 টকা। তো তোমাৰ কাৰণে বস্তুটোত কষ্ট প্ৰাইচ কিমান হৈ গ'ল, ₹100। তো তোমাৰ কিবা এটা বস্তু কিনোতে কিমান টকা কিনিছা বা তোমাৰ কিবা এটা বস্তু বনাওঁতে তোমাৰ কিমান টকা খৰচ গৈছে, সেইটোৱে কি হ'ল আমাৰ কষ্ট প্ৰাইচ। দ্বিতীয়তে আমাৰ কি দিছে, চেলিং প্ৰাইচ। কি দিছে, চেলিং প্ৰাইচ। তো চেলিং প্ৰাইচ কি হ'ল আমাৰ, এটা অলপ স্পেলিংটো ভুল হৈ আছে, SELL হ'ব। চেলিং প্ৰাইচ কি হয় আমাৰ, চেলিং প্ৰাইচ আমাৰ হ'ল তুমি এটা বস্তু কিমান দামত বেচিলা। ঠিক আছে, তুমি এটা বস্তু কিমান দামত বেচিলা। ধৰা তুমি এটা বস্তু বেচিলা 120 টকা, তুমি এজন বিক্ৰেতা আৰু তুমি বস্তু এটা বেচিলে 120 টকা, দেন দেট ইজ ন'ন এজ চেলিং প্ৰাইচ বা বিক্ৰী মূল্য। তো কোনো এটা বস্তু কিমান দামত বিক্ৰী কৰা হয় সেইটোৱে কি হ'ল আমাৰ চেলিং প্ৰাইচ। 3 নম্বৰতে আমাৰ কি দিছে, মাৰ্ক প্ৰাইচ। কি দিছে, মাৰ্ক প্ৰাইচ। অৰ্থাৎ তুমি এটা বস্তু কিমান দামত মাৰ্ক কৰি ৰাখিছা। ঠিক আছে, মানে তুমি ধৰা এটা বিক্ৰেতা, তো তুমি এটা ধৰা পানীৰ বটল বনাইছা। তো পানীৰ বটলটো তুমি ধৰা মাৰ্ক কৰি থৈ দিছা কিমান, এইটো বটলটোৰ মাৰ্ক প্ৰাইচ লিখি থৈছা তুমি ₹100। কিমান, ₹100। ঠিক আছে, তো এইটোৱে তোমাৰ কি হৈ যাব, মাৰ্ক প্ৰাইচ। ধৰা তোমাৰ বনাওঁতে এইটো 70 খৰচা হৈছে, মানে আমাৰ কষ্ট প্ৰাইচ CP = 70 আৰু তুমি কি কৰিছা, মাৰ্ক প্ৰাইচ কি কৰি দিছা 100। কি কৰিছা 100। তো মাৰ্ক প্ৰাইচ কি হ'ল, যিমান বৃদ্ধি মূল্যত বস্তুটোৰ দামটো লিখা হয় সেইটোৱে আমাৰ কি হৈ যায়, মাৰ্ক প্ৰাইচ। অ'কে, নেক্সট চাওঁ এতিয়া কি আছে, ডিছকাউণ্ট মানে কি হ'ল, ডিছকাউণ্ট শব্দটো শুনাৰ লগে লগে আমাৰ বহুত আনন্দ লাগি যায় মনত, ডিছকাউণ্ট পাম বুলি। তো ডিছকাউণ্ট বেচিকেলি কি হয়, আমাৰ যোনটো মাৰ্ক প্ৰাইচ আৰু চেলিং প্ৰাইচৰ মাজত যোনটো ডিফাৰেঞ্চ থাকে সেইটোৱে আমাৰ ডিছকাউণ্ট দিয়া বুলি কয়। ধৰা আমাৰ মাৰ্ক প্ৰাইচ মানে লিখা আছিল, আমাৰ মাৰ্ক প্ৰাইচ ধৰা আইফোন এটাই ল'বা তুমি, লিখা আছিল তাৰ দাম 80,000। কিমান, 80,000। আৰু তুমি ধৰা সেইটোত তুমি কি কৰিলা, কিনিছা, মানে কষ্ট প্ৰাইচ। কিমান, কষ্ট প্ৰাইচ। তোমাৰ বাবে কষ্ট প্ৰাইচ আৰু দোকানীৰ বাবে কি হৈ যাব, চেলিং প্ৰাইচ হ'ব। হয়, তো যি ধৰা আৰু মই ইয়াতে কি দিছোঁ, চেলিং প্ৰাইচ। তো দোকানীয়ে ধৰা সেইটো চেল কৰিছে তোমাক 70,000ত। কিমানত বেচিলে, 70,000। তো ডিছকাউণ্ট কিমান পালা তুমি, 10,000। কিমান পাই গ'লা, 10,000। হওক, তো যিমানখিনি আমাৰ মাৰ্ক প্ৰাইচ আৰু চেলিং প্ৰাইচৰ মাজত যোনখিনি ডিফাৰেঞ্চ থাকে সেইটোৱে আমাৰ কি হৈ যায়, ডিছকাউণ্ট। তাৰপিছত কিছুমান ফৰ্মুলা দি দিছে। তো ফৰ্মুলা কি দিছে আমাৰ এতিয়া, প্ৰফিট আমাৰ কি হ'ব, যেতিয়া আমি কিনা দামতকৈ মানে ক্ৰয় মূল্যতকৈ বস্তুটো বেছি দামত বেচিম তেতিয়া আমাৰ কি হ'ব, প্ৰফিট। তো প্ৰফিট ইকুৱেল কি হয়, চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ। লছ আমাৰ কি হ'ব, ধৰা বস্তু এটা আমি 100 টকাত কিনিছোঁ, 100 টকাত কিনি আমি কি কৰিলোঁ, বস্তুটো 90 টকাত বেচি দিছোঁ। 100 টকাত কিনি 90 টকাত বেচি দিছোঁ। তো আমাৰ কিমান হৈ যাব, 10 টকা কি হৈ যাব, আমাৰ লছ হৈ যাব। 10 rupees কি হৈ যাব, আমাৰ লছ হ'ব। ডিছকাউণ্ট কেতিয়া দিব পাৰিম আমি, যেতিয়া আমাৰ কি হ'ব, মাৰ্ক প্ৰাইচটো বেছি থাকিব চেলিং প্ৰাইচৰ পৰা। ধৰা মাৰ্ক প্ৰাইচ আছিল আমাৰ 100। কিমান আছিল মাৰ্ক প্ৰাইচ, 100। আৰু তুমি বস্তুটো বেছি দিছা কিমান, 90। তো তোমাৰ কিমান হৈ গ'ল এতিয়া, 10 টকা তোমাৰ কি হৈ গ'ল, ডিছকাউণ্ট। কি হৈ গ'ল, 10 টকা তোমাৰ কি হৈ গ'ল, ডিছকাউণ্ট। অ'কে, এতিয়া আমাৰ পাৰ্চেণ্টেজবিলাকো জানিব লাগিব। আৰু প্ৰফিট পাৰ্চেণ্টেজেই হওক বা লছ পাৰ্চেণ্টেজেই হওক, সদায় কিহৰ ওপৰত ওলোৱা হয়, কষ্ট প্ৰাইচৰ ওপৰত। কিহৰ ওপৰত, কষ্ট প্ৰাইচৰ ওপৰত। অ'কে, তো প্ৰফিট পাৰ্চেণ্টেজ আমাৰ কি হ'ব, প্ৰফিট ডিভাইডেড বাই কষ্ট প্ৰাইচ ইনটু 100। প্ৰফিট ডিভাইডেড বাই CP ইনটু 100। অ'কে, তেনেকুৱাকৈ আমাৰ কি হৈ যায়, প্ৰফিট পাৰ্চেণ্টেজটো এইটো হৈ যায়। আৰু যদি আমি চাওঁ যে লছ পাৰ্চেণ্টেজ আমাৰ কি হৈ যায়, তো আমাৰ কি হৈ যাব, লছ পাৰ্চেণ্টেজ, লছ ডিভাইডেড বাই কষ্ট প্ৰাইচ, লছ ডিভাইডেড বাই CP ইনটু কিমান হৈ যাব আমাৰ 100। অ'কে, তেতিয়া আমি কি পাই যাম, লছ পাৰ্চেণ্টেজ পাই যাম।
তো এইখিনি আছিল আমাৰ বেছিক এতিয়া আমি চাই লওঁ কোৱেশ্চনবিলাক কেনেকুৱা ধৰণৰ আছে if selling price and cost price of an article যদি এটা বস্তুৰ selling price আৰু মানে বিক্ৰী দাম আৰু কিনা দাম ক্ৰমে 684 আৰু 595 respectively ঠিক আছে then what is the profit percentage তো আমাৰ profit percentage টো ওলাব লাগে তো আমি profit percentage ৰ ফৰ্মুলা কি পাইছিলো যে profit percentage equal কি আছিল profit percentage equal আমি কি পাইছিলো যে আমাৰ কি আছিল selling price minus কিমান আমাৰ cost price তো selling price আমি কি বুলি কও SP minus CP divided by কি cost price into কিমান আমাৰ 100 আছিল এটো আছিল আমাৰ ফৰ্মুলা হয় না এটোই কি আছিল আমাৰ ফৰ্মুলা তো আমাৰ selling price কিমান দিছে আমাৰ selling price কিমান দিলে 684.25 684.25 minus 595 আৰু কিমান দিলে আমাৰ তলত CP দিছে আকৌ তো আমি কিমান লিখিম 595 divided into কিমান হ'ব আমাৰ 100 হল এতিয়া আমি জাস্ট এটোৱে সলভ কৰিম ওপৰত আমি কিমান পাই যাম এতিয়া আমি যে মাইনাস কৰো সো 25.25 এ থাকিব হেতু আমাৰ একো চেঞ্জ নহয় হ'ব আৰু এখিনি আমাৰ কি হৈ যাব এতিয়া আমি 684 ৰ পৰা মানে যে 14 ৰ পৰা 5 যায় তেহলে আমাৰ কিমান হৈ যাব 9 তাৰপিছত আমাৰ কিমান আছে ইয়াতে এতিয়া 7 আছে মানে 17 ৰ পৰা 9 গলে কিমান আমাৰ আকৌ 8 কিমান হৈ যাব 8 17 ৰ পৰা 9 গলে 8 তলত কিমান পালো আমি 595 ওকে ঠিক আছে তো এতিয়া আমি কি কৰিম into 100 হৈ আছিল হয়নে সো এই 100 টো এতিয়া আমি ইয়াৰ লগত মাল্টিপ্লাই কৰিলে আমাৰ কি হৈ যাব দশমিকটো আতৰি যাব দশমিকটো কি হৈ যাব আমাৰ আতৰি যাব সো এই কাৰণে এতিয়া আমাৰ কিমান হৈ যাব বেসিক্যালি আমাৰ কিমান হ'ব এতিয়া যে 8925 divided by কিমান আমাৰ 595 এটা দুইটাকে আমি কিহেদি কাটি দিব পাৰো 5 দি কাটি দিব পাৰো 5 দি কাটিলে কিমান যাব আমাৰ 1 আৰু কিমান যাব আমাৰ 19 হয়নে নহয় 119 আৰু এটো আমাৰ কিমান বাৰ যাব এতিয়া 5 দি কাটি দিলে এফাল যাব আমাৰ 17 বাৰ ঠিক আছে 17 বাৰ তাৰ পিছত যাব 8 বাৰ তাৰ পিছত আকৌ যাব 5 বাৰ হয়নে নহয় কিমান বাৰ গল আকৌ 5 বাৰ তো এতিয়া আমি এনেকে মিলাম কেনেকে মিলাম যে এটোৰ লাষ্টত 9 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি লাষ্টত 5 পাম তো আমি চাও যে 25 আছে হয় না কিমান আছে আমাৰ 25 কিন্তু 100 ৰ লগত যেতিয়া আমি যদি 100 ধৰ 25 ইনটু গৈ যদি আমাৰ কি মান হৈ যাব 2500 তো 9 ৰ লগত আমাৰ কিমান হৈ যাব এটা কি পূৰণ কৰিলে আমি লাষ্টত 5 পাম এবলাক 00 পূৰণ কৰিলে তো নাপাও হয় না নহয় তো আমাৰ কি হৈ যাব এতিয়া 15 আমাৰ কি হৈ যাব কারেক্ট आंसर আৰু যদি চাব লাগে তেহল তোমালকে চাইও লব পাৰা যে 119 ইনটু কিমান আমাৰ 15 তো আমাৰ কিমান হ'ব 15 9 গুণ 105 হাতত 15 9 গুণ 135 হাতত থাকিল 13 15 গুণ 15 13 হৈ যাব আমাৰ 28 হাতত থাকিল 2 15 গুণ 15 আৰু 2 কিমান হৈ গল আমাৰ 17 ঠিক আছে তো আমাৰ কিমান পাই যাম 15 আমাৰ কি হৈ যাব রাইট आंसर ঠিক আছে পিছৰ কোৱেশ্চনটো চাও if the price of a table is increased by 25% যদি এটা বস্তুৰ মানে এটা টেবল কৈছে তা প্রাইস যদি আমাৰ 25% কি হৈ যায় বৃদ্ধি হৈ যায় then a person can buy 25 table less তেতিয়া হলে এজন মানুহ যিজনে আগত কিবা ধৰা x নাম্বাৰ টাই আমাৰ টেবলস কিনিছিলে তেতিয়া এটা এই 25 টা কম টেবল কিনিব পাৰে যদি আমাৰ দামটো 25% বৃদ্ধি হৈ যায় ধৰি ললো আমাৰ আগতে হি 100 টা টেবল কিনিছিল এতিয়া দামটো 125 হৈ গল ঠিক আছে 25% বৃদ্ধি হয় এতিয়া কি 25 টা টেবল কম কিনিব পাইছে মানে এতিয়া হি 75 টা টেবল কিনিব তো ইয়াতে আমাৰ ডাইৰেক্ট নাম্বাৰ দিয়া নাই তো আমি x হিসাবত ধৰি লম ঠিক আছে ধৰি ললো আমাৰ কি আগৰ আমাৰ কি আছিল কষ্ট প্রাইস আগৰ কষ্ট প্রাইস কিমান আছিল আমাৰ ধৰি ললো CP before
ঠিক আছে CP বিফোৰ কিমান আছিল আমাৰ 100x বুলি ধৰি ললো হয়নে আৰু CP এতিয়া আমাৰ কি হৈ যাব আফটাৰ CP এতিয়া কিমান হৈ গ'ল আমাৰ 25% বৃদ্ধি হৈ গ'ল তো 25% বৃদ্ধি হ'লে বলে এতিয়া CP কিমান হৈ যাব 125x হয়নে নহয় কিমান হৈ যাব 125x ওকে তো এতিয়া কি কৈছে আগত হি কেইটা কিনিব পাৰিছিল আগত হি কেইটা কিনিব পাৰিছিল যে 25000 ৰত কেইটা কিনিব পাৰিছিল 100 দি 100x দি যদি আমি হৰণ কৰি দিও এইখিনি তেও কিনিব পাৰিছিল হয়নে নহয় এইখিনি তেও কি কিনিব পাৰিছিল তো আমি এই দুটা 0 0 কাটি দিও তোমাৰ কিমান হৈ যাব 250/x টা কিনিব পাৰিছিল 250/x টা কিনিব পাৰিছিল এতিয়া তেও কেইটা কিনিব পাৰিব বুলি কৈছে এতিয়া কেইটা কিনিব পাৰে এতিয়া কিনিব পাৰিব তেও 25000 ডিভাইডেড বাই 125x হয় না নহয় আৰু এটো কিমান গৈছে আমাৰ আগৰটোৰ পৰা 25 টা কম তো 25 টা মই কি কৰিব লাগিব এড কৰিব লাগিব বুজিলা 25 আমি কিয় এড কৰিছো কাৰণ আগত 25 টা বেছি কিনিব পাৰিছিল এটা 25 টা কম কিনিব পাৰো তে 25 যোগ কৰিলেহে কিন্তু আমি আগৰটোৰ সমান পাম ওকে তো এতিয়া আমাৰ কিমান হৈ যাব এতিয়া আমাৰ কিমান হ'ব আমি এটো দি কি কৈ দিব পাৰো এটো কাটি দিব পাৰো 250 আমাৰ কি হৈ যাব এতিয়া 200 কিমান হৈ গ'ল আমাৰ 200 ওকে তো তলত এতিয়া এইখিনি আমাৰ এতিয়া কিমান হ'ব ওপৰত থাকিব আমাৰ 250 ডিভাইডেড বাই x আৰু এফালে আমাৰ কিমান হৈ যাব এতিয়া 200 প্লাস এটো আমাৰ কিমান হৈ গ'ল x দি এটো আমাৰ কি হৈ যাব 25x কিমান হৈ যাব 25x এখিনি আৰু এটা শিকাই নাথো কাৰণ সিম্পলিফিকেশনত আমি ব্লক শিকি আইছো আৰু তলত কি হৈ যাব আমাৰ x তো x তো গোল কাটা এতিয়া আমাৰ কিমান হ'ব যেতিয়া আমি এটো কি কৈ দিম বিয়োগ কৈ দিম কি কৈ দিম বিয়োগ কৈ দিম তেতিয়া আমি কিমান পাই যাম 50 ইকুৱেল আমাৰ কিমান হৈ যাব 25x কিমান হৈ গ'ল 25x তো এখিনি পা আমি কি পালো এতিয়া x ইকুৱেল কি পাই গলো আমি 2 x ইকুৱেল কি পাই গলো আমি 2 এনেকৈ যে আমি কাটি দিও তো x ইকুৱেল আমি এতিয়া কি পালো 2 পাই গলো x ইকুৱেল 2 পালো ঠিক আছে এতিয়া আমাৰ কি খুদিছে হোৱাট ইজ দা অৰিজিনাল প্ৰাইস অফ দা টেবল তেতিয়া হলে অৰিজিনাল প্ৰাইস আমাৰ কিমান আছিল তো সোয়া এতিয়া আমি এটুক দি এটু কি কৰিব লাগিব CP আগতে কি কৈ দিব লাগিব আমি কি কৰিব লাগিব এটা ইনটু কৈ দিব লাগিব মানে CP বিফোৰ হয় না নহয় x কিমান পাই গলো এটা আমি 2 তো আমাৰ CP বিফোৰ কিমান হৈ যাব 100 ইনটু 2 কিমান হৈ যাব আমাৰ 200 কিমান হৈ যাব 200 তো অপশন বি ইজ आवर करेक्ट आंसर ऑप्शन बी 200 इज आवर करेक्ट आंसर The mark price of an article is 10/7 of the cost price and selling price of the article is 4/5 of the mark price. Then what is the profit percentage? আচ্ছা আমার এই প্রথম ক্ষেত্রতে হয় মার্ক প্রাইস মানে কি আমার চিহ্নিত মূল্য কি হয় কস্ট প্রাইস যদি আমার 7 হয় কস্ট প্রাইস যদি আমার 7 হয় চিহ্নিত মূল্য 10 হয় আর जो কি কইছে যে চিহ্নিত মূল্য যে 5 হয় তে সেলিং প্রাইস আমার কিমান হৈ যায় 4 হৈ যায় ঠিক আছে তো যিকোনো ক্ষেত্রতে হোক আমার মার্ক প্রাইসটো তো ইকুয়াল হ'ব লাগিব হয় না তো আমি কি কইলো ফার্স্টতে আমার দিছে যে মার্ক প্রাইস অফ এন আর্টিকেল ইজ কস্ট প্রাইস তো আমি কি ধইলো CP বাই MP তো হয় না না CP যদি 7 হয় মার্ক প্রাইস আমার কিমান হৈ যায় 10 আকো আমার কি দিছে যে সেলিং প্রাইস বাই যে এটা মার্ক প্রাইস ধরো তো সেলিং প্রাইস বাই মার্ক প্রাইস আমার কিমান আছে 4 সেলিং প্রাইস 4 হয় মার্ক প্রাইস 5 হয় কিন্তু আমার দুইটা ক্ষেত্রতে হোক মার্ক প্রাইসটো তো ইকুয়াল হ'ব লাগিব তো আমি কি কইলো 2 2 ইনটু কইলে আমি কি পাই গলো ইকুয়াল পাই যাম কি পাই যাম ইকুয়াল পাই যাম তো আমার কিমান হ'ব এতিয়া মার্ক প্রাইসটো 10 হৈ গল আৰু সেলিং প্রাইসটো 8 হৈ গল হয় না তো এতিয়া আমাৰ কিমান হ'ব সো এতিয়া আমাৰ CP বাই আমি যদি এতিয়া SP উলাও হয় না CP বাই SP তো আমাৰ সেলিং প্রাইস কিমান হৈ গল 7 আৰু কস্ট প্রাইস কিমান হৈ গল 7 আৰু সেলিং প্রাইস কিমান হৈ গল 8 তো আমি কিমান টকাৰ প্ৰফিট কামাই আছো 1 টকা 7 টকাত কেই টকা প্ৰফিট কামাইছো আমি 1 টকা তো আমাৰ হেতু ওলাব যে 100 টকাত আমি কিমান প্ৰফিট ওলাব পাৰিম ওকে তো 7 টকাত যদি আমি 1 টকা প্ৰফিট পাইছো 7 টকাত যদি আমি 1 টকা প্ৰফিট পাইছো তো 100 টকাত কিমান পাম ইনটু 100 কৈ দিলে হল তো আমি 100 কি হেদি হৰণ কৈ দিব লাগিব 7 দি আগৰটো নিচিনা তো 7 দি হৰণ কৰিলে আমি কিমান পাই যাম 14 গলে আমাৰ কিমান হ'ব 98 ঠিক আছে তো 14.2 এফালে 14 ত আৰু অপশনে নাই তো অপশন সি গৈ যাব 14.2 আমাৰ কি যাব কারেক্ট आंसर হ'ব এটো এটা লাস্ট কোয়েশ্চন এটো তোমালোক প্র্যাকটিস কৰাৰ বাবে দিয়া হল
তো এইটো প্ৰেক্টিছ কৰিবা আৰু এনসাৰটো কমেন্ট বক্সত জনাবা ঠিক আছে থ্যাংক ইউ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আৰু এনে ধৰণৰে ভিডিঅ' আগন্তুক কালত পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকনটো দবাই ৰাখিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা যাতে সিহঁতেও এডিআৰই প্ৰিপাৰেচন একেলগে চলাই যাব পাৰে ধন্যবাদ